হাই এভৰিৱান, আজি মই ৰান্ধিবলৈ লৈছোঁ মোৰ খুবেই এবিধ প্ৰিয় ৰেচিপি। সেয়া হ'ল দম আলুৰ ৰেচিপি। এয়া মই দম আলু বনাবৰ কাৰণে প্ৰথমে আলু বইল কৰি লৈছোঁ। বইল কৰা আলুখিনি এতিয়া নিমখ আৰু হালধি সানি ৰঙা হোৱাকৈ ফ্ৰাই কৰি ল'ম। আলুখিনি ফ্ৰাই হয় মানে এতিয়া মই মছলা তৈয়াৰ কৰি লৈছোঁ। এয়া মিক্সিত দিছোঁ 2টা বিলাহী, লগতে দিছোঁ দুমুঠি তিয়াই লোৱা বাদাম, লগতে 4 চামুচ দিছোঁ ৰুকি লোৱা নাৰিকল। এইখিনি কৰাৰ আগতে মই পিঁয়াজ, আদা, নহৰু এইখিনিও একেলগতে মিক্সিত পিচি লৈছোঁ। আৰু এতিয়া এয়া মোৰ বইল কৰা আলুখিনি এয়া ৰঙাকৈ ফ্ৰাই কৰি লোৱা হৈ গ'ল। এতিয়া এয়া কেৰাহীৰ পৰা কাঢ়ি ল'ম। কাঢ়ি লৈ এই একেটা কেৰাহীতে তেলখিনি অকণমান কমাই লৈছোঁ। সেই একেখিনি তেলতে এতিয়া দিছোঁ 2টা ইলাচি, অকণমান ডালচেনি আৰু 2টা লং, আৰু লগতে দিছোঁ দুখিলা ফালি লোৱা তেজপাত। আৰু এতিয়া এই পিচি লোৱা পিঁয়াজ, আদা, নহৰুখিনি তেলত দি দিছোঁ। এতিয়া অকণমান পিঁয়াজ, আদা, নহৰুৰ পেষ্টখিনি অকণমান ভাজি লৈ লগতে তিয়াই থৈ দিয়া মছলাখিনি দি দিছোঁ। মছলাত আছে হালধি, জিৰা, ধনিয়া আৰু অকণমান মিট মছলা। এতিয়া মছলাখিনি ভালকৈ ভাজি লৈ তেল ওলালত এতিয়া দি দিছোঁ মিক্সিত পিচি লোৱা বিলাহী, বাদাম আৰু লগতে নাৰিকল দিয়া পেষ্টখিনি দি দিছোঁ। আৰু এতিয়া দি দিছোঁ সোৱাদ অনুসৰি নিমখটো মই এতিয়াই দি দিছোঁ একেবাৰে। আৰু এয়া চব মছলাখিনিৰ পৰা পানী চানী শুকাই ধুনীয়াকৈ এয়া মই ভাজি ল'লোঁ। এতিয়া ইয়াৰ পৰা অলপ তেল বিৰিঙি গৈছে। আৰু লগতে মই বিলাহীৰ লগত যিখিনি নাৰিকল পেষ্ট কৰি লৈছিলোঁ সেইখিনিকে মই পানীত অকণমান তিয়াই থৈ তাৰ পৰা এয়া নাৰিকলৰ গাখীৰ তৈয়াৰ কৰি লৈছোঁ। ফ্ৰিজত থৈ দিছিলোঁ কাৰণে এতিয়া অকণমান কুহুমীয়াকৈ মই গৰম কৰি লৈছোঁ নাৰিকলৰ গাখীৰখিনি। আৰু এতিয়া ইয়াতে দি দিম মছলাখিনি ভাজি হ'লত এতিয়া দি দিছোঁ ফ্ৰাই কৰি থোৱা আলুখিনি। আৰু আলুখিনি অকণমান মছলাৰ লগত ভাজি লৈ এতিয়া গৰম কৰি লোৱা নাৰিকলৰ গাখীৰখিনি দি দিছোঁ। নাৰিকল আৰু বাদাম অপশ্যনেল হয়, আপোনালোকে দিব বিচাৰিলে দিব পাৰে, নিদিলেও একো নাই। নাৰিকলৰ গাখীৰ দিয়াটোও অপশ্যনেল, দিবও পাৰে নিদিবও পাৰে। নৰ্মেল পানী দিলেও একো বেয়া নালাগে খাবলৈ। এতিয়া এয়া মোৰ ৰেডি হৈ গ'ল দম আলুৰ ৰেচিপি। এতিয়া একেবাৰে শেষত এমুঠি ধনিয়া দি নমাই থৈ দিম। এনেকৈ যদি বনাই খোৱা নাই এতিয়ালৈকে এবাৰ ট্ৰাই কৰি চাব আৰু কেনে পালে মোক জনাব। একেবাৰে শেষত এতিয়া এচামুচ বাটাৰ দি দিছোঁ। বাটাৰ দি দিলে খাই ভাল লাগে। বাটাৰ নিদি ঘিউ দিবও পাৰে, ঘিউ নিদিওঁ বুলিলেও একো কথা নাই, একো নিদিয়াকৈও ভাল লাগে এনেকৈ। এয়া মোৰ ৰেডি হৈ গ'ল।